প্ৰিয় দৰ্শক মণ্ডলী, এইবাৰ মঞ্চত আমি আমন্ত্ৰণ জনাবলৈ লৈছোঁ মায়া আৰু অনামিকা সভ্যক্ষেত্ৰত আলোড়ন সৃষ্টি কৰি অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা। মোৰ খালি গান গাবলৈ মন নাই, মই এনেই আহিছোঁ। চবকে লগ পাব মন যায়তো, বাকী চব ঘেণ্টা একো নাই। জাতি নাই, মোৰ কোনো ধৰ্ম নাই।
ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা গাঁৱত গাইছোঁ গাঁৱত ঐ নাহৰ পাতৰ আৰতে ও চিৰিকে মোৰ জুৰৈ খাই ৰাখ তোৰে মুখনি পদুত্তৰ ফুৰিলে ঐ ফুৰিলে মোৰ শেৱালি মৰমত কপে বুকুখনি ওই নাহর ফুলার বতন ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর ওই নাহর ফুলার বতন ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর দুকুতে বাজিছে ধুনরে সাপা তেজ কুটিছে পিরিতির লহ দুকুতে বাজিছে ধুনরে সাপা তেজ কুটিছে পিরিতির লহ ফুলার বতন ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর ওই না লাগে ভোগ ভাগর ওই যৌবনের ভর দুপর ওই নাহর চাষি দিলে পানি তুকি পিয়াহর ওই না লাগে ভোগ ভাগর ওই যৌবনের ভর দুপর ওই নাহর চাষি দিলে পানি তুকি পিয়াহর অৰ্থাৎ জুবিন গাৰ্গ এক অঘটনৰ সন্মুখীন হৈছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰি ভাৰত মহাসাগৰত কিছু তেওঁ এডভেঞ্চাৰাছ কিছু এক্টিভিটিৰ বাবে গৈছিল আৰু তাৰ মাজতে স্নৰ্কেলিং কৰাৰ মুহূৰ্তত সাগৰত পৰিছে জুবিন গাৰ্গ ভাৰত মহাসাগৰত জুবিন গাৰ্গৰ এই অঘটনৰ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে যি নেকি জুবিন গাৰ্গক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গে এই স্নৰ্কেলিং কৰি থকাৰ সময়তে চিজাৰ এটেক হয় আৰু চিজাৰ এটেক হোৱাৰ পিছতে তেওঁ সাগৰত পৰি যায় অৱশ্যে লগে লগে তেওঁক উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰাৰ পিছতে তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে মায়া মাথা এতিয়ার জোয়ান পন অনুপন হৃদয় সুখন মায়া মাথা এতিয়ার জোয়ান পন হৃদয় সুখন অহুরাত্রি অনাবিল স্বপ্ন প্রতারিত বাস্তব মূর কাক ক্রন্দন বুড়িত আগত পুরুষ দিবা স্বপ্ন রই রই দিনালে খায় দিনালে রাতি পুয়া বলে
সাৰ্থক জুবিন গাৰ্গ আৰু নাই ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে আৰু কিছু সময় পূৰ্বে ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত মৃত্যু বাকত লৈছে সাৰ্থক জুবিন গাৰ্গে মই মৰিলে এইটো গানে বাজিব কিন্তু So this song is so important for you, for me, for everyone. তোমার ছবি গোপনে আহি তুমি যে মোৰ শুকান মনত নিয়নৰে শেষৰ তুফান নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে